নমস্কাৰ বন্ধুসকল যদিহে আপোনালোকে সাহাৰা ৰিফান্ড পোৰ্টেলত সাহাৰা ৰিফান্ডৰ কাৰণে এপ্লাই কৰিছে আৰু তাৰ ষ্টেটাসটো যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহলে আপোনালোকে কেনেদৰে ষ্টেটাসটো চেক কৰিব আজিৰ এই ভিডিঅ'টোত সবিশেষ আপুনি গম পাব গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব সৰ্বপ্ৰথমে আপুনি সাহাৰা ৰিফান্ড পোৰ্টেলৰ এই অফিচিয়েল ৱেবছাইটত আপুনি ভিজিট কৰিব লাগিব এই ৱেবছাইটৰ লিংক আপোনাক ডেসক্ৰিপচন বক্সত দিয়া হৈছে তাত যদি ক্লিক কৰে আপুনি এনে ধৰণৰ ইন্টাৰফেস খোল খাব ইয়াত দেখি পাইছে আপুনি সৰ্বপ্ৰথমে ডিপোজিটৰছ ৰেজিষ্ট্ৰেচন দ্বিতীয়টো অপচন আছে ডিপোজিটৰ লগইন আপুনি এই ডিপোজিটৰ লগইন যোনটো অপচন আছে ইয়াত আপুনি সিম্পলি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ এটা ইন্টাৰফেস খোল খাই আপুনি দেখি পাইছে ডিপোজিটৰ লগইন পেজ খোল খাব ইয়াত আপোনাৰ আধাৰ নম্বৰ দিব লাগিব লাষ্ট 4 ডিজিট সম্পূৰ্ণ আধাৰ নম্বৰটো দিব নালাগে আপোনাৰ লাষ্টৰ 4টা যোনটো ডিজিট আছে সেইটো আধাৰ নম্বৰ ইয়াত দিব আপোনাৰ আধাৰ লিংকড মোবাইল নম্বৰ ইয়াত আপুনি এন্টাৰ কৰিব তাৰ পিছত গেট ওটিপি ক্লিক কৰিব লাগিব গেট ওটিপি ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ লিংকড মোবাইল নম্বৰত এটা ওটিপি আহিব ওটিপিটো আপুনি এই বক্সত এন্টাৰ কৰাৰ পিছত আপুনি ভেৰিফাই ওটিপি ক্লিক কৰিব লাগিব ভেৰিফাই ওটিপি ক্লিক কৰাৰ লগে লগে আপোনাৰ যি ষ্টেটাস আছে সেইটো ইয়াত ওপেন হৈ যাব আপুনি ইয়াত দেখি পাইছে আপুনি কোন তাৰিখে ক্লেম কৰিছিলে ক্লেম সাবমিট কৰিছিলে সেইটো ডেট আপুনি ইয়াত দেখিবলৈ পাইছে একনলেজমেন্ট নাম্বাৰ আপোনাৰ যি আছে সেইটো ইয়াত আপুনি দেখিবলৈ পাইছে এপ্লিকেশন নাম্বাৰ আপুনি কেইটা এপ্লিকেশন কৰিছে মেম্বাৰশিপ নাম্বাৰ আপোনাৰ একাউন্ট নাম্বাৰ ৰিসিপ্ট নাম্বাৰ সাৰ্টিফিকেট নাম্বাৰ ডিপোজিট ডেট ডিপোজিট এমাউন্ট আৰু কাৰেন্ট যোনটো ষ্টেটাস আছে আপোনাৰ সেইটো ইয়াত আপুনি দেখিবলৈ পাইছে মই যাৰ চেক কৰিছো তেখেতৰ এতিয়ালৈকে কোনো ধৰণৰ ইয়াত সম্পূৰ্ণ হোৱা নাই প্ৰসেসটো আন্ডাৰ প্ৰসেসিংত আছে ষ্টেটাসটো আপুনি দেখিবলৈ পাইছে ঠিক এনেদৰে আপুনি নিজৰ ষ্টেটাসটো চেক কৰিব পাৰে যদি আপুনি সাহাৰাত ৰিফান্ডৰ কাৰণে এপ্লাই কৰিছিলে তাৰ ষ্টেটাসটো আপুনি এনেদৰে চেক কৰিব পাৰে আজিৰ ভিডিঅ'ত ইমানে আছিল যদিহে আপুনি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব যদিহে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে থ্যাংক ইউ সো মাচ আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে ধন্যবাদ